নমস্কাৰ বন্ধুসকল, মই অংকুৰ ৰাজখোৱা তোমালোকৰ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। ভিডিঅ'টোত আছে আজি মানে মোৰ কেমেৰা ছেটআপ আৰু মোৰ ব্লগিঙৰ কাৰণে এটা ছেটআপ মানে বহুত মই ভাবি আছিলোঁ, ল'ব পৰা নাছিলোঁ। আজি লৈ তাকে আনবক্সিং কৰিম। মোৰ কেমেৰাৰ মানে ব্লগিং ছেটআপৰ কাৰণে এটা গৰিলা পট আনিলোঁ। গৰিলা পটৰ আজি আনবক্সিং কৰোঁ। মানে মোৰ কেমেৰাটোৰ কাৰণে এটা মানে গৰিলা পট দৰকাৰ প্ৰয়োজন হৈছিলে, অসুবিধা হৈছিলে ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে। অকণমান কেমেৰাত এটা আছিলে আকৌ এটা টাইপত আছিলে, তাৰপিছতে নাই সেইটো ইমান ভাল নালাগে মানে তাতে কৰি মেলি ব্লগিং টাইপ লাগিব না দেখিব।